হয় নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ ওচৰত এটা মই ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো কেৰিয়াৰ ৰিলেটেড ভিডিঅ' হয় বৰ্তমান আমাৰ সমাজত যিবোৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ শিক্ষাগত অৰ্হতা সম্পূৰ্ণ কৰি এতিয়ালৈ চাকৰি বা নিজে সংস্থাপিত হ'ব পৰা নাই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ যে তেওঁলোকে নিৰুৎসাহিত নহয় নিজৰ জীৱনত আগবাঢ়ি যাব পাৰে তাৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ ওচৰত তো গতিকে বন্ধুসকল বলকচোন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ সাবস্ক্ৰাইব কৰক JS ইনভেনশ্যন চেনেলটো আৰু প্ৰেছ কৰক এই বেল আইকনটো যাতে আপোনালোকে সকলোতকৈ আগত মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পায় হয় বন্ধুসকল আপোনালোকৰ ওচৰত আজি মই এটা কেৰিয়াৰ ৰিলেটেড ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো বিশেষভাৱে যিসকল ল'ৰা ছোৱালীয়ে ভাবিছে যে মই পঢ়া শুনা ইমান কৰিলো কিন্তু এতিয়ালৈ চাকৰি বাকৰি পোৱা নাই তো মোক চাকৰি লাগে চাকৰিৰ বাবে তেওঁলোকে বহুত মানসিক অশান্তিত ভুগি আছে কাৰণ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ সমস্যাত ভুগে কিয়নো তেওঁলোকৰ পৰিয়ালৰ পৰাও তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰেছাৰ পায় যে পঢ়া শুনা কৰালে ইমান কষ্ট কৰি তো এতিয়া তেওঁলোকে কোনো ধৰণৰ চাকৰি পোৱা নাই মই বিশেষভাৱে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ বিষয়ে ক'ব বিচাৰিছোঁ যিবিলাকে নেকি সাধাৰণ ঘৰৰ পৰা অহা বন্ধুসকল মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিবিলাক ল'ৰা ছোৱালীয়ে বৰ্তমান শিক্ষাগত অৰ্হতা সম্পন্ন কৰি ভাবিছে যে মই কিবা এটা কৰিব লাগিব এতিয়া মই কিবা এটা পাব লাগিব কাৰণ ঘৰৰ পৰা হেঁচা আছে আৰু ঘৰতো মই নিজৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াব লাগিব কাৰণ ঘৰখন আগবঢ়াই নিয়াটো মোৰ এতিয়া দায়িত্ব কাৰণ মা দেউতা বয়স হৈ আহিছে বা কিছুমানৰ বিভিন্ন ধৰণৰ সমস্যা আছে কিছুমানৰ পৰিয়ালত তেওঁ এতিয়া অৰ্থ উপাৰ্জন কৰা বহুতেই প্ৰয়োজন ঠিক তেনেকুৱা অৱস্থাত আপোনালোকে কি কৰিব কি ডিচিজন ল'ব আপোনালোকে ইয়াৰ বাবে মই এটাই পৰামৰ্শ আগবঢ়াওঁ আপোনালোকে ধৈৰ্য ধৰক ধৈৰ্য ধৰি আপোনালোকে বিভিন্ন কামৰ বাবে আগবাঢ়ি আহক ইয়াৰ বাবে মই আপোনালোকক কেইটামান পৰামৰ্শ দিওঁ প্ৰথমতে আপোনালোকে এক নম্বৰতে আপোনালোকে ট্ৰাই কৰক অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ যিবিলাক নিয়োগৰ বাবে যিবিলাক বাৰ্তা ওলায় বা নিয়োগ বাৰ্তা এমপ্লয়মেণ্টৰ বাবে যিবিলাক এডভাৰটাইজ ওলাব সেই এডভাৰটাইজবিলাকত আপোনালোকে এপ্লাই কৰক প্ৰথম আপোনালোকে এইটো নাহিব যে মই 2-3টা এপ্লাই কৰিলোঁ আজিলৈ একো চাকৰিয়ে নাপালোঁ আৰু নকৰোঁ আৰু ইয়াতে চাকৰি পোৱা নাযাব সেইটো কথা নাহিব আপোনালোকে বন্ধুসকল আপোনালোকে কোনো এটা পৰীক্ষাত একেবাৰে সফল হ'ব নোৱাৰে আপোনালোকে বাৰে বাৰে চেষ্টা কৰক বাৰে বাৰে চেষ্টা কৰি এবাৰ হ'লেও আপোনালোকে সফল হ'ব আৰু আপোনালোকৰ নিজৰ অভিজ্ঞতাটো আপোনালোকে নিজে ব্যৱহাৰ কৰিব পাৰিব কাৰণ অভিজ্ঞতা অবিহনে আপোনালোকে কোনো প্ৰকাৰে আপোনালোকে আগবাঢ়ি যাব নোৱাৰে যদি আপোনালোকে আগবাঢ়িব বিচাৰে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ অভিজ্ঞতা ব্যৱহাৰ কৰিব লাগিব তো গতিকে বন্ধুসকল আপোনালোকক কওঁ আপোনালোকে যদি চৰকাৰী তেনেকুৱা ধৰণৰ কোনো চাকৰি পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি আপোনালোকে চাকৰিৰ বাবে আগবাঢ়ি যাওক প্ৰথম অৱস্থাত আপোনালোকে চৰকাৰী চাকৰি ট্ৰাই কৰক ইয়াৰ লগতে আপোনালোকে যিটো ট্ৰাই কৰি থাকিব তাৰ লগতে আপোনালোকে দুটা কাম কৰিব পাৰে এটা আপোনালোকে সৰু সুৰা আপোনালোকে প্ৰাইভেট কোম্পানী আপোনালোকে নিয়োজিত হ'ব পাৰে বা কিছুমান বিভিন্ন ব্যক্তিৰ লগত আপোনালোকে নিয়োজিত হ'ব পাৰে যে তেওঁলোকৰ লগত কিছুমান কামত সহায় কৰি আপোনালোকে কিছু উপাৰ্জন কৰি ল'ব পাৰে আৰু ব্যক্তিগত কোম্পানী কিছুমানত আপোনালোকে সৰু সুৰা কাম কৰিও আপোনালোকৰ নিজৰ অভিজ্ঞতাটো বঢ়াব পাৰে কাৰণ আপোনালোকে মই এটা কথা কওঁ আপোনালোকে যিমানেই সমাজৰ লগত জড়িত হ'ব আপোনালোকৰ ব্যক্তিগত শিক্ষাটো বাঢ়ি যাব আৰু ব্যক্তিগত যিটো আত্মবিশ্বাসটো বাঢ়িলে আপোনালোকে জীৱনত সফল হোৱাৰ বাবে এটা ভাল এটা শক্তি পাব গতিকে আপোনালোকে নিজৰ মনত এটা দৃঢ় বিশ্বাস আনক যাতে মই জীৱনত সফল হ'ম আৰু আপোনালোকে চাওক যিকোনো এটা পৰীক্ষাত একেবাৰে সফল হ'ব নোৱাৰি বাৰে বাৰে আপোনালোকে চেষ্টা কৰক চেষ্টা কৰি চাব এটা সময়ত আপোনালোকে সফল হ'ব তো ইয়াৰ লগতে মই আৰু এটা আপোনালোক কেৰিয়াৰ ৰিলেটেড কথা কওঁ যে আপোনালোক কেৱল চাকৰি অভিমুখী নহওক আপোনালোকে নিজৰ ওপৰতো বিশ্বাস কৰক আপোনালোকে সৰু সুৰাকৈ কিছুমান কাম কৰিব পাৰে বৰ্তমান কিছুমান সৰু সুৰা কাম কৰিও মানুহে বহুত উন্নতি কৰিব পাৰিছে যিবোৰ আমি ভাবোঁ যে বহুত সমস্যা কিন্তু একচুৱেলি প্ৰকৃততে আমি কিছুমান সৰু কাম কৰিও ভাল টকা উপাৰ্জন কৰিব পাৰোঁ আৰু
মূলততো আমাৰ উদ্দেশ্যটো হ'ল উপাৰ্জন এটা চাকৰি পালেই যে আমাৰ জীৱনৰ শেষ উদ্দেশ্য হৈ নাযায় আপোনাৰ মনৰ শান্তিৰ বাবে আপোনালোকে যদি উপাৰ্জন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ হয়তো সমস্যা নাথাকিব গতিকে আপোনালোকক কওঁ যে আপোনালোকে উপাৰ্জনৰ বাবে কিছুমান সৰু সৰু পদ্ধতি ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল ধৰি লওক আপোনালোকৰ ঘৰত কিছু অকণমান ঠাই আছে আপোনালোকে তাতে ভোট জলকীয়াৰ খেতি কৰিব পাৰে জলকীয়াৰ খেতি কৰিব পাৰে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে কিছুমানে বিভিন্ন ধৰণৰ ফাৰ্মৰ ব্যৱস্থা কৰিব পাৰে ধৰি লওক ব্ৰইলাৰ ফাৰ্মখন কৰিব পাৰে কিন্তু ব্ৰইলাৰ ফাৰ্মখন অলপ বেছি অলপ অসুবিধাজনক আপোনালোকে লোকেল মুৰ্গীৰ ফাৰ্ম এখন খোলক লাহে লাহে কৰক আজি 10টা মুৰ্গী আনক 10টা মুৰ্গীৰ পৰা কণী দিব দিয়ক তাৰ পিছত আকৌ আপোনালোকৰ হ'ব গতিকে তাৰমানে এইবোৰ কথা আপোনালোকে হয়তো ভাবিব যে বা আমাক আৰু শিকাব নালাগে ইমান কথা আপোনালোকক মই পৰামৰ্শ দিব যোৱা নাই বন্ধুসকল জাষ্ট মই আপোনালোকৰ লগত আলোচনা কৰিছোঁ যে আপোনালোকে সৰু সৰুকৈ আপোনালোকে জীৱনত আগবাঢ়ি যাব একেদিনে মানুহ কেতিয়াও ওপৰ খাপলৈ যাব নোৱাৰে গতিকে আপোনালোকক অনুৰোধ থাকিল আপোনালোকে অধৈৰ্য নহ'ব জীৱনত আগবাঢ়ি যাওক আপোনালোকে ছাকচেছ কৰক আপোনালোকে ছাকচেছ কৰিলে মোৰো ভাল লাগিব আপোনালোকে মোৰ ভিডিঅ' চাই কিনে কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰিব তলত কমেণ্ট কৰি যেতিয়া জনাব যে আপোনালোকে মোৰ পদ্ধতি ব্যৱহাৰ কৰি জীৱনত কিছু হ'লেও আগুৱাই যাব পাৰিছে মোৰ খুবেই ভাল লাগিব কাৰণ মই সকলোকে বিচাৰোঁ আমি সকলোৱে স্বাৱলম্বী হ'ব যাতে পাৰোঁ আমি যদি স্বাৱলম্বী হওঁ সকলোৰে অৱস্থা ভাল হ'ব আৰু সকলোৱে ভালদৰে জীয়াই থাকক এই মোৰ আশা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা গতিকে সকলোৱে আগবাঢ়ি যাওক সৰু সৰু কিছুমান কাম কৰক আপোনালোকে কিছুমান গাঁৱত যদি থাকে কিছুমানে গাই পুহিব পাৰে গাই পুহিও তেওঁলোকে বিভিন্ন ধৰণৰ উপাৰ্জন কৰিব পাৰে এনেকুৱা ধৰণৰ বহুত ল'ৰা আছে মোৰ এজন নিজৰ ষ্টুডেণ্ট মই লগ পাইছিলোঁ তেওঁ পঢ়া শুনা ভালেই কৰিলে কিন্তু এতিয়া তেওঁ বিভিন্ন ধৰণৰ ফাৰ্মিং ব্যৱস্থা কৰিছে তেওঁৰ হাঁহ কুকুৰাৰ ফাৰ্ম আছে তেওঁ 3-4 জেগাত হাঁহ কুকুৰাৰ ফাৰ্ম খুলিছে লগতে তেওঁ বিভিন্ন দোকানো বনাইছে তো মই সিদিনা লগ পালোঁ ল'ৰাজনক মই লগ পাই খুব ভাল লাগিল তেওঁ নিজে এতিয়া স্বাৱলম্বী চাকৰি নাই তেওঁ কিন্তু চাকৰি নহ'লেও চাকৰি কৰা ব্যক্তিতকৈ তেওঁ বেছি উপাৰ্জন কৰে তো এনেকুৱা ধৰণৰ বহুত ল'ৰা ছোৱালী আছে যিবিলাকে নেকি নিজৰ ভৰি নিজে থিয় দিব পাৰে তো আপোনালোকে নাভাবিব যে ইমান মোক পুঁজি লাগিব যে কোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ বাবে আপোনালোকে সৰুৰ পৰা আৰম্ভ কৰক সৰুৰ পৰা আপোনালোকে নিশ্চয় ডাঙৰ হ'ব পাৰে ইয়াৰ লগতে বন্ধুসকল আৰু এটা আপোনালোকে ব্যৱসায় আইডিয়া দিব পাৰোঁ বৰ্তমান সময়ত আপোনালোকে গছ পুলি ৰোপণ কৰিও আপোনালোকে ভৱিষ্যতৰ বাবে সুৰক্ষিত হ'ব পাৰে বিভিন্ন ধৰণৰ আপোনালোকে বৰ্তমান এটা কাম কৰিব পাৰে আপোনাৰ যদি খুব অকণমান মাটি আছে এনে পৰি আছে আপোনালোকে তাতে গছ পুলি 100ডাল লগাই থৈ দিয়ক আপোনালোকে 10 বছৰ পিছত আপুনি সেই গছ পুলি বিক্ৰী কৰি বা চেল কৰি আপোনালোকে এটা ভাল ইনকাম কৰিব পাৰিব বন্ধুসকল এনেকৈ আপোনালোকে জীৱনত আগবাঢ়ি যাওক আৰু আপোনালোকে সফল হওক আপোনালোকৰ সফলতাই মোৰ কাম্য আপোনালোকে সফল হ'লে মোৰো ভাল লাগিব আপোনালোকৰো ভাল লাগিব আৰু আমাৰ সমাজখন ভাল হ'ব আৰু আমি বিচাৰোঁ আমাৰ সমাজখন ভাল হওক এখন নিকা হওক ইয়াৰ লগতে মই এটা কথা কওঁ আপোনালোকৰ ৰিকুৱেষ্ট থাকিলে ইয়াৰ লগতে মোৰ যদি স্থানীয় কোনোবা এনেকুৱা ধৰণৰ ব্যক্তি আছে বা ল'ৰা বা ছোৱালী আছে তেওঁলোকক মোৰ এই ইউটিউব চেনেলটোৰ বাবে কিছু কৰ্মচাৰীৰ প্ৰয়োজন হৈ আছিলে তেওঁলোকে যদি কাম কৰিব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰক মই তেওঁলোকক এটা মিনিমাম চেলাৰী দিম বাৰু আপোনালোকে যদি বিচাৰে তেনেকুৱা ধৰণৰ কামৰ বাবে মোক তলৰ ভিডিঅ' লিংকছত কমেণ্ট কৰক আৰু লগতে এই ভিডিঅ'টো ইমানতে সামৰিলোঁ বন্ধুসকল আপোনালোকে সকলোৱেই সফল হওক আৰু আগবাঢ়ি যাওক এয়াই মোৰ একমাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু এইখিনি কথা কৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ বন্ধুসকল ধন্যবাদ